Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ঢোকলা ৰেচিপি। অতি সহজতে কেনেদৰে ঘৰতে ঢোকলা বনাব পাৰি তাকে দেখাও বুলি ভাবিলো। যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে। আহকচোন এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। ঢোকলা বনাবৰ বাবে 1.5 কাপ বেসন লৈছো। মই আগতে বেসনখিনি চালি লৈছো। আপোনালোকেও বেসনখিনি চালি ল'ব। বেসনখিনি চালি ল'লে কি হয় ঢোকলাটো ধুনীয়াকৈ ফুলি উঠে। এতিয়া মই ইয়াতে ডাঙৰ চামুচেৰে 1.5 চামুচ চেনি লৈছো। নিখিনি বেসনখিনিৰ লগত এনেদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত অলপ অলপকৈ পানী দি মিক্স কৰি যাম। আপোনালোকে একেলগতে গোটে পানীখিনি দি নিদিব। দেখিছেনে? এনেদৰে আৰু অলপ পানী দিব লাগিব। এসাও এতিয়া এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া ইয়াত নেমুৰ ৰস দিম ডাঙৰ চামুচেৰে 2 চামুচ। কৈ এইখিনি ভালদৰে মিক্স কৰি লম। এসাওক বেটাৰটো বেছি ডাঠ নকৰিব আৰু বেছি পাতলো নকৰিব। এতিয়া এইখিনি এখন প্লেটেৰে 15 মিনিটৰ বাবে কভাৰ কৰি ৰাখিম। এতিয়া সস এটাৰ তলত এনেদৰে পানী দি ওপৰত এডাল ষ্টেণ্ড দি গৰম হ'বলৈ দিছো। আপোনালোকে কেৰাহীও ইউজ কৰিব পাৰে। 15 মিনিটৰ পিছত প্লেটখন গুছাই এবাৰ এনেদৰে মিক্স কৰি দিম। এতিয়া ইয়াত হালধি দিম। আকৌ এইখিনি এনেদৰে মিক্স কৰি দিম। এসাওক এতিয়া সোৱাদ অনুসৰি নিমখ দিছো। এয়া দিছো আদা আৰু কেঁচা জলকীয়াৰ পেষ্ট সৰু চামুচেৰে 1 চামুচ। তাৰ পিছত এনেদৰে মিক্স কৰি 1 চামুচ তেল দিছো। আকৌ এইখিনি ভালদৰে 1 মিনিট সময় মিক্স কৰি লম। এতিয়া কেক টিন এটাত চাৰিওফালে তেল দি গ্ৰীজ কৰি লৈছো। এসাওক আৰু এনেদৰে এখন পেপাৰ কাটি কেক টিনটোত দি দিছো। আকৌ ওপৰত তেল দি ভালদৰে গ্ৰীজ কৰি লৈছো। তেতিয়া কি হয় আমাৰ ঢোকলাটো সহজতে ওলাই আহে, লাগি নধৰে তেতিয়া। এতিয়া ঢোকলা বেটাৰটোত 1 পেকেট ইনো দিম। এইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰ পাছতে মই কেক টিনটোত ঢোকলা বেটাৰটো ঢালি দিম। এতিয়া গৰম হ'বলৈ দিয়া সসটোত কেক টিনটো দি দিলো। এতিয়া ঢাকনখন মাৰি গেছটো মিডিয়ামত ৰাখি 40 মিনিট সিজিবলৈ দিম। 40 মিনিটৰ পাছত ঢোকলাটো এনেদৰে চেক কৰি চাম। এসাওক লাগি অহা নাই, তাৰ মানে হৈছে। আপোনালোকে এনেদৰে চুৰি বা টুথপিক দি চেক কৰি চাব। যদি লাগি আহে তেনেহলে 5 মিনিট সময় আৰু সিজিবলৈ দিব। এতিয়া এটা সৰু চচপেনত তেল অলপমান গৰম কৰি ইয়াতে হিং দিছো। আপোনালোকে এইটো টাৰকা পেনতো কৰিব পাৰে। তাৰ পাছত দিছো সৰিয়হ আৰু লগতে দিছো কাটি থোৱা কেঁচা জলকীয়া। তাৰ পাছত নৰসিংহ পাত দি এইখিনি অলপ সময় মিক্স কৰি লৈ ইয়াতে দিছো 1 চামুচ চেনি আৰু অলপমান নিমখ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত আধা গিলাচ পানী দি গেছটো অফ কৰি দিম। এতিয়া ঢোকলাটো প্লেট এখনত উলিয়াই এনেদৰে কাটি ল'ম। এসাওক এনেকৈ কাটি ল'ব। এতিয়া ওপৰত টাৰকাখিনি দি দিম। যদি পানীটো বেছিকৈ বিচাৰে তেনেহলে পানীৰ পৰিমাণটো বেছিকৈ দিব পাৰে। এসাওক ঢোকলা খাবলৈ ৰেডি হৈ গ'ল। এনেদৰে ঘৰতে ঢোকলা বনাবলৈ ট্ৰাই কৰিবচোন, খাবলৈ বৰ সোৱাদ হয়। এতিয়া মই এখন প্লেটত এনেদৰে সজাই লৈছো আৰু লগতে অলপ টমেটো কেচাপ লৈ লৈছো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। থেংক ইউ।